এভৰিৱান গীতাশিস ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি হৈছে 14 নৱেম্বৰ ভাবিলোঁ ব্লগ এটাকে ষ্টাৰ্ট কৰি দিওঁ দিৱালী বুলি আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে দীপাৱলীৰ শুভেচ্ছা যাচিলোঁ। এতিয়া ভণ্টিহঁতে ৰংগোলী বনাই আছে, ভাবিলোঁ মই অকণমান ভিডিঅ' কৰি থওঁ, কেনেকুৱা লাগিছে মই আকৌ লাষ্টত দেখুৱাম বাৰু। আচলতে মই প্ৰথম পৰা দেখুৱাবলৈ নহ'লে মাজৰ পৰাহে ভিডিঅ'টো কৰিলোঁ। চাই থাকক, এনেকৈ যিমানখিনি পাৰোঁ এনেকৈ দেখুৱাই গৈ থাকিম। ৰংগোলীটো দেখিবলৈ ইমান বেয়াও হোৱা নাই বাৰু, ঠিকে আছে। এতিয়া এফালে খুৰাই কলপুলি পুতি আছে, ল'ৰাটোৱে অকণমান সহায় কৰি দিছে বাৰু। আচলতে আমাৰ এইফালে কলগছত এনেদৰে চাকি জ্বলোৱা হয়, বহুতত এনেকৈয়ে জ্বলায় বাৰু, কিছুমানত নজ্বলাব পাৰে নাজানো। সন্ধিয়া সময় হ'লে মা আৰু খুৰীয়ে ইয়াত চাকি জ্বলাব। গৈছে ৰ'বা। চাকি জ্বলাব এতিয়া। ৰাতি বেছিকৈ জ্বলিব, ৰংগোলী। এইফালে ইয়াত চাকি জ্বলাই হৈ গ'ল, ভণ্টি ইয়াত চাকি দিলে, এতিয়া আৰু দিবলৈ আছে, চাই থাকক। এতিয়া ক'ত জ্বলাব? মোলৈ চেণ্ডেল নাই, চেণ্ডেল যায়নি? চবতে চাকি জ্বলাই হৈ গ'ল। এতিয়া আপোনালোকক মই একেবাৰে গেটৰ বাহিৰৰ পৰা দেখুৱাই দিছোঁ। এয়া কলগছত চাকি দিলে, ইমান ভালকৈ পোহৰ নাই বাবে ধৰিব নোৱাৰিবও পাৰে, তথাপিও এনেকৈ অলপ দেখুৱাই দিলোঁ। বহুত আন্ধাৰ হৈ আছে এইপিনে।
এইফালে এইটো খুৰীহঁতৰ ঘৰ গোটেই আন্ধাৰে আন্ধাৰে ইমান একো ধৰিবই পৰা নাই এয়া চাকি আৰু ইয়াৰ কাষৰটো আমাৰ ঘৰ এয়া গৈ আছোঁ এইফালে মাহঁত এতিয়া অলপ অকণমান ফুৰিবলৈ যাব এইপিনে চাই দিয়া আকৌ তুমি এইপিনে ক'ত চাই দিয়া হাই কৰি দিয়া হাই বুলি কৈ দিয়া হাই হেল্ল' এভৰিৱান আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তলতে থকা বেল আইকনটো প্ৰেছ কৰি দিব প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে আগত পাব পাৰে ঠিক আছে তেন্তে আজিলৈ আহোঁ বাই বাই